আসসালামু আলাইকুম বিসমিল্লাহির ৰহমানিৰ ৰহিম কোরআন শরীফত কোনটো শব্দ আখৰ বা বৰ্ণ কিমান বাৰ আছে আজি আমি তাকে আলোচনা কৰিবলৈ ওলাইছো প্ৰথমতে কোরআন শরীফত পাৰা আছে 30 সাজদা আছে 14 মঞ্জিল আছে 7 সূরা আছে 114টা মক্কি সূরা আছে 86টা মদনী সূরা আছে 28টা রুকু আছে 540 আয়াত আছে 6666টা হরফ আছে 3,23,760টা জবর আছে 53,243টা জের আছে 39,582 পেশ আছে 8,804টা মদ আছে 1,771 চদ আছে 1,243 নুক্তা আছে 1,05,681টা আৰু কোরআন শরীফত কোনটো বৰ্ণ কিমান বাৰ আছে প্ৰথমতে হল আলিফ আছে 48,872টা বা আছে 11,228টা তা আছে 1,199টা তা আছে 1,276টা জিম আছে 3,273টা হা আছে 973টা খ আছে 2,416টা ডাল আছে 5,642টা জাল আছে 4,697টা ৰ আছে 11,793টা জা আছে 1,590টা চিন আছে 5,891টা শিন আছে 2,253টা চদ আছে 2,013টা দদ আছে 1,607টা ত আছে 1,274টা জ আছে 842টা আইন আছে 92,200টা গইন আছে 2,208টা ফা আছে 8,499টা কফ আছে 6,813টা কাফ আছে 9,522টা লাম আছে 3,432টা মিম আছে 26,535টা নুন আছে 26,560টা ওয়াও আছে 2,556টা হা আছে 1,907টা লাম আলিফ আছে 3,720টা হামজা আছে 4,115 ইয়া আছে 25,919টা